नाग्रिजुलिनि खाथरबारियाव कमिसन नार्जारि लोंग्रा दै मावथांखिनि थाखाय अन्थाइ खाम्फा गायसनदों। तामुलपुर जिल्ला नाग्रिजुलिनि खाथरबारियाव कमिसन नार्जारि लोंग्रा दै मावथांखिनि अन्थाइ खाम्फाखौ दिनै गायसननाय जायो। गासै 4.99 कोटी रां बाहायनानै लुफुंनो गोनां बे मावथांखिनि गेजेरजों ओनसोलाव गोग्गो लोंग्रा दैनि गोनांथिजों लोगोसे मिटिं दावथिं हाबा हुखा हाथाय बाजार दखान बायदियाव जायगानिफ्रायनो दैनि गोनांथिखौ सुफुंनो हागोन। भारत सरकारनि समाजारि न्याय आरो गोहो होनाय बिफाननि रायजोआरि मन्त्रि रामदास आठवालेनि अननायाव मोननो हानाय बे मावथांखिया गामियारि ओनसोलाव गुबैयै नाग्रिजुलि बायदि ओनसोलफोराव गोग्गो लोंग्रा दैनि गोनांथिखौ सुफुंनो हागोनखौ मिजिंथिदों कामेश्वर नार्जारिया। बे हाबाफारियाव मिरुआरि दै आयोग CWC हायुङारि आफादनि गाहाय सोद्रोमा बिद्युत बिकास भगवती आरो हायुङारि जथाय नेहाथारि महरै हाबा मावनाय कासेम आलीजों लोगोसे गामिनि रायजो राजाफोरा बे अन्थाइ खाम्फा गायसननाय हाबाफारियाव बाहागो लायो। আমার যেটো MSME স্মল উদ্যোগ, এই স্মল উদ্যোগের ক্ষেত্ৰত আজি শুভ উদ্বোধন কৰা হল আৰু সেই উদ্যোগটো হল ড্ৰিংকিং ৱাটাৰ প্ৰজেক্ট। স্মল প্ৰজেক্ট, এইটো ক্ষুদ্ৰ উদ্যোগ বুলি কয়। গতিকে এই উদ্যোগৰ ক্ষেত্ৰত আজি 2 বছৰে যথেষ্ট কষ্টৰ ফলত মই এইটো অনুমোদন পাইছোঁ। দিল্লীৰ পৰা এইটো আমাৰ দিল্লী কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালে ছাৰ আৰু লগতে এখেত দিল্লীৰ যিটো RBIৰ জইণ্ট ছেক্ৰেটাৰী আকন্দ ডাঙৰীয়া, তেখেতসকলৰ অনুপ্ৰেৰণাত আজি 2 বছৰ ধৰি যথেষ্ট কষ্টৰ ফলত আজি এই ক্ষুদ্ৰ উদ্যোগটো আনিবলৈ মই সক্ষম হৈছোঁ, অনুমোদন পাইছোঁ। গতিকে এই ক্ষুদ্ৰ উদ্যোগটো হ'ল পানীৰ উদ্যোগ, পবিত্ৰ যিটো তাৰমানে ড্ৰিংকিং ৱাটাৰ। সেইকাৰণে মই ভাবিছোঁ এই উদ্যোগৰ যোগেদি আমাৰ সমস্ত এই এলেকাজুৰি ৰাইজে নিজৰ সুবিধা অনুপাতে যিটো বটলিং ৱাটাৰ, এই বটলিং ৱাটাৰটো উপভোগ কৰিব পাৰিব। আমাৰ এই অঞ্চলত এনেকৈ পানীৰ সুব্যৱস্থাও নাই। গতিকে আমাৰ যিকোনো সভা সমিতিৰ ক্ষেত্ৰত বহু দূৰৰ পৰা সেই বস্তুটো আনি পেলাই আমি ব্যৱহাৰ কৰিব লগা হয়। সেয়েহে মই নিজৰ পচন্দ অনুসাৰে আমাৰ ছাৰক অনুনয় বিনয় কৰি বহুত কষ্টৰ ফলত এই 2 বছৰ অতিক্ৰমৰ ফলত আজি সেই অনুমোদনটো পাইছোঁ। এই আৰু এই মোৰ যিটো ক্ষুদ্ৰ উদ্যোগ, যিটো নেকি আমাৰ সভা সমিতিয়ে হওক অঞ্চলজুৰি যিবিলাক আমি দেখা পাওঁ, প্ৰত্যেক ৰাইজে আজিকালি তাৰমানে যিটো বটল, এই বটলৰ পানী সেৱন কৰে। এনে ধৰি লওক আমাৰ জল জীৱন মিছনে যিটো পানীৰ ব্যৱস্থা কৰি দিছিলে, এই পানী ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ কিন্তু বাটে ঘাটে আমি সেই পানী পোৱা নাযায়। ঘৰুৱা ক্ষেত্ৰত হয় কিছু পায়, কিন্তু বাকী আমি ঘৰৰ পৰা ওলাই গ'লে বা সভা সমিতিৰ ক্ষেত্ৰত আমাৰ এই জল জীৱন মিছনত মানে কোনো সুবিধা নাথাকে। গতিকে বটলিং যিটো প্লেন, যিটো বটলৰ পানী, সেই পানী আমাৰ সমগ্ৰ সেই এলেকাটোৰ জুৰি আমি নিশ্চয় এই বস্তুটো খাব পাৰিব, ৰাইজে উপভোগ কৰিব পাৰিব। সেই অনুপাতে মই ভাবি পেলাই এই প্ৰজেক্টটো লৈছোঁ।